Hello everyone, welcome back to my YouTube channel. নমস্কাৰ মই কমলাই আপোনালোকক পুনৰবাৰ মোৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোকে সকলোৱে ভালে আছে। বহু দিনৰ বিৰতিৰ পিছত পুনৰবাৰ আপোনালোকৰ মাজলৈ লৈ আহিছো এটি নতুন ভিডিঅ'। আশা কৰো আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব, লগতে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহলে প্লিজ লাইক কৰিব, শেয়াৰ কৰিব, লগতে তলত কমেন্ট কৰিবলৈ নাপাহৰিব। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো বলক। So finally সেই দিনটো আহি পালে, মানে বহুতে হয়তো গম নাপায় আৰু কিছুমানে মোৰ ফ্ৰেণ্ডবোৰে গম পায় মোৰ বিয়া 8 ডিসেম্বৰ তাৰিখে আৰু আজি 5 তাৰিখ। তো সেই দিনটো আহি পালে। বহুতে সুধে মানে এক্সাইটেড নে বা কিবা তেনেকুৱা। এক্সাইটেড বুলি ক'ব নোৱাৰোঁ, বাট চবৰে এটা সপোন থাকে ন, নিজৰ বিয়াখন ভালকৈ কৰা বা ভালকৈ মানে সেলিব্ৰেট কৰাটো। সেইটোতো বাৰু চবৰে থাকে, সেইটো বেলেগ, বাট তাৰ লগতে যিটো নাৰ্ভাছ আৰু নিজৰ ঘৰখন এৰি যোৱা, সেইটোতো মানে শক্তি বা যিটো মানে মেণ্টেলি যিটো থাকিব লাগে সেইখিনি বহুত মানে থকাটো মানে বহুত প্ৰয়োজন এইটো সময়ত। কাৰণ এইটো মানে মই এক্সপ্লেইন কৰিব নোৱাৰোঁ। যিসকলে বিয়া হৈ গৈছে তেওঁলোকেতো মানে বুজিয়ে পাব কেনেকুৱা এটা দুখ সুখ ক'ব নে, মানে একদম মিক্স ফিলিং, মানে সেইটো ক'ব নোৱাৰোঁ। চ' সেইবোৰ বাদ দিয়ক, সেইবোৰতো হ'ব লাগিবই এদিন হ'লেও। তো আজি 5 তাৰিখ, কাইলৈ মোৰ এটা সৰুকৈ ভাবিছোঁ মানে মেহেন্দি চেৰেমনি কৰোঁ। এইবোৰতো একচুৱেলি নাই, বাট তো ময়ো মানে সৰুকৈ নিজৰ ফ্ৰেণ্ডবোৰৰ লগত আৰু আমাৰ ইয়াৰে যিখিনি কলনীৰ যিখিনি মানুহ আছে তেওঁলোকৰ লগত সৰুকৈ এটা মানে চেলিব্ৰেট কৰিম বুলি ভাবিছোঁ। তো তাকে কি দেখুৱাব পাৰোঁ নাজানো, বাট ট্ৰাই কৰিম আপোনালোকক দেখুৱাব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। হেল্ল'। চ' মই গা পা ধুই ৰেডি হৈছোঁ। মোৰ পাৰ্চনেল কাম যি আছিলে সেইখিনি চব শেষ হ'ল আৰু অলপ পিছতে মোৰ ফ্ৰেণ্ডবোৰ আহিব লাহেকৈ, যিহেতুকে প্ৰগ্ৰামটো 3:30 বা 3টা মানৰ পৰা ষ্টাৰ্ট কৰিম। সৰুকৈ আৰু এইটো তেনেকুৱা ইমান ডাঙৰ নহয়। আৰু অলপ মই বাহিৰত মাহঁতে কি কৰি আছে সেইখিনি দেখাম। আৰু এইপিনে বনি আছে সাৰু পিঠা, মানে আবেলিৰ কাৰণে। আবেলি সাৰু পিঠা আৰু এনেকুৱা চব্জিৰ কিবা এটা আইটেম কৰা হৈছে। আৰু মই সৰু সৰু পোৱালীকেইটাক এনেদৰে বেলুন ফুলাবলৈ দিছোঁ, কাৰণ মই ভাবিছিলোঁ মানে যে এনেকৈ কিবা এটা ডেক'ৰেশ্যন কৰিম মেহেন্দিৰ কাৰণে, বাট একো ধৰণৰ আইডিয়া নাই। তথাপিও মনত যি আহিছে সেইটোৰে কিবা এটা বনাম বুলি মই ভাবি লৈছিলোঁ। সেইকাৰণে এনেদৰে বেলুন ফুলাবলৈ দিছোঁ সিহঁতক। আৰু প্ৰগ্ৰামটো আৰম্ভ হোৱাৰ আগতে, প্ৰগ্ৰামটো বাৰু দেৰিকৈ আৰম্ভ হ'ব, তাৰ আগতে মই দুপৰীয়াৰ ভাতখিনি খাবলৈ বহিছিলোঁ। খাই লৈছোঁ ধুনীয়াকৈ, পেট পূজা কৰি লৈছোঁ। চ' আমাৰ প্ৰিপাৰেশ্যন চলি আছে, অলপ যি পাৰোঁ কৰিম আৰু। চ' ফাইনেলি হৈ গ'ল আমাৰ ডেক'ৰেশ্যন সৰুকৈ। চ' আমি সকলোৱে আবেলিটো ধুনীয়াকৈ পাৰ কৰিলোঁ নিজৰ ফেমিলি মেম্বাৰ্ছ লগত আৰু মোৰ ফ্ৰেণ্ডবোৰৰ লগত। খুব ভাল লাগিল, যিহেতু বহুদিনৰ পিছত ঘৰত কিবা এটা প্ৰগ্ৰাম আহিছে। তো এনেকৈ সকলোৱে মিলি এনজয় কৰিলোঁ, খুব ভাল লাগিছে। আৰু বিশেষ মই আপোনালোকক ভিডিঅ' দেখুৱাব পৰা নাই, কাৰণ মই মেহেন্দি লগাই আছিলোঁ, অকণমান অসুবিধা হয়। ভাইটি এজনক ভিডিঅ'টো বনাবলৈ দিছিলোঁ অলপকৈ। চ' সি বনাই দিয়াৰ বাবে মই আপোনালোকক দেখুৱাব পাৰিছোঁ। আৰু আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'টো চাই ভাল লাগে। আৰু যদি ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব, শ্বেয়াৰ কৰিব, লগতে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ।